মৃত্যু সহজ, সহজ প্ৰেমো, সহজ কাম মোৰ প্ৰিয় নহয়। মোক এটুকুৰা হৃদয় দিয়া, ধাৰলৈ হ'লেও কিস্তি কিস্তিকৈ শোধ কৰিম ঋণ। জীৱনেৰে জীৱন মোৰ বাবে আটাইতকৈ কঠিন, জীয়াই থকাটো তাতোকৈও। জীয়াই থকাটো কঠিন বুলি জানিয়ে হয়তো শুকুলা মেঘৰ জখলাৰে তেওঁ গুচি গ'লগৈ। বিদায় মৌন নিথৰ মুহূৰ্তবোৰক সোঁৱৰি আমাৰ হৃদয়ৰ পৰা হৃদয়লৈ বৈ যাব বিষাদৰ ফল্গুধাৰা। নতুন প্ৰজন্মৰ বলিউডৰ উদীয়মান অভিনেতা বুলিলে যিকেইজন অভিনেতাৰ নাম পোনতে আমাৰ মনলৈ আহে, তাৰ ভিতৰত অন্যতম এটা নাম হ'ল সুশান্ত সিংহ ৰাজপুত। 1986 চনৰ 21 জানুৱাৰীত পাটনা বিহাৰৰ এটা মধ্যবিত্ত পৰিয়ালৰ কৃষ্ণ কুমাৰ সিং আৰু উষা সিঙৰ 4গৰাকী কন্যা সন্তানৰ অন্তত জন্ম হয় এক বৃহৎ প্ৰতিভাৰ আকৰ সুশান্ত সিং ৰাজপুতৰ। প্ৰাক যৌৱনৰ সন্ধিক্ষণত প্ৰথমবাৰৰ বাবে মৃত্যুৰ সৈতে মুখামুখি হোৱা সুশান্ত উৰ্ফে গুডুৰ মাকৰ মৃত্যু হৈছিল 2002 চনত। মাকৰ লগত অত্যন্ত ঘনিষ্ঠ হোৱা গুডুৰ লগতে তেওঁলোকৰ সৰু পৃথিৱীখনত মাকৰ মৃত্যুত কঁপনি উঠিছিল, যাৰ বাবে তেওঁলোক বিহাৰৰ পৰা দিল্লীলৈ স্থানান্তৰিত হয়। অত্যন্ত ধৈৰ্যশীল অধ্যৱসায়ী আৰু মেধাৱী ছাত্ৰ সুশান্ত সিং ৰাজপুতৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ হৈছিল ছেইণ্ট কাৰেন হাইস্কুলত। ইয়াৰ পিছত তেওঁ দিল্লীৰ কোলাচী হংসৰাজ হাইস্কুলত নামভৰ্তি কৰে। 11টাকৈ ইঞ্জিনিয়াৰিঙৰ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে 2003 চনত সুশান্তে DEC প্ৰৱেশ পৰীক্ষাত ভাৰতবৰ্ষৰ ভিতৰতে 7ম স্থান দখল কৰি মেকানিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক পৰ্যায়ৰ নামভৰ্তিৰ বাবে দিল্লী ইঞ্জিনিয়াৰিং কলেজৰ পথ প্ৰশস্ত কৰিছিল। ইয়াৰ উপৰিও সুশান্ত আছিল পদাৰ্থ বিজ্ঞান বিষয়ত এজন ৰাষ্ট্ৰীয় অলিম্পিয়াড বিজেতা। আশ্চৰ্যকৰ কথাটো হ'ল সুশান্ত সিং ৰাজপুত প্ৰথমজন ভাৰতীয় তাৰকা যি চন্দ্ৰপৃষ্ঠত ভূমিও ক্ৰয় কৰি ৰাখিছিল। ইণ্টাৰনেশ্যনেল লুনাৰ লেণ্ড ৰেজিষ্ট্ৰিৰ পৰা তেওঁ চন্দ্ৰপৃষ্ঠৰ দ্য মাৰ্ভ অফ মাস্কোভিয়ানৰ চি অফ মাস্কোভ নামৰ এটা অংশ ক্ৰয় কৰিছিল। গ্ৰহ নক্ষত্ৰৰ প্ৰতি থকা তেওঁৰ উৎসুকতাৰ বাবেই তেওঁ ক্ৰয় কৰিছিল অত্যাধুনিক প্ৰযুক্তিসম্পন্ন মিয়েট 14 LX600 নামৰ এটা টেলিস্কোপ, যাৰ জৰিয়তে তেওঁ বিশ্বব্ৰহ্মাণ্ডৰ বিভিন্ন গ্ৰহ নক্ষত্ৰৰ ওপৰত অধ্যয়ন কৰিব পাৰিছিল। অৱশ্যে অভিনয় আৰু নৃত্যৰ ক্ষেত্ৰখনৰ লগত জড়িত হোৱাৰ পিছতেই সুশান্তে পঢ়াৰ ক্ষেত্ৰখনক অধিক সময় দিব পৰা নাছিল, যাৰ পৰিপ্ৰেক্ষিতত তেখেতে ইঞ্জিনিয়াৰিঙৰ শিক্ষা আধাতে সামৰি আগশাৰীৰ নৃত্য পৰিচালক ছেইমাৰ্ক ডেভাৰৰ ওচৰত নৃত্যৰ প্ৰশিক্ষণ লয়। দিল্লীৰ পৰা আৰম্ভ হৈ সুশান্তৰ শৈল্পিক যাত্ৰা। সেই যাত্ৰাৰ মাজতেই 2005 চনত অনুষ্ঠিত 51তম ফিল্ম ফেয়াৰ অনুষ্ঠানত সহকাৰী নৃত্যশিল্পী হিচাপে অংশগ্ৰহণ কৰিবলৈ পোৱাৰ সুযোগে তেওঁৰ জীৱনৰ চকৰি ঘূৰাবলৈ আৰম্ভ কৰে, যাৰ ফলস্বৰূপে তেওঁলোকৰ নৃত্য দলটিয়ে 2006 চনত অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত অনুষ্ঠিত কমনৱেলথ গেমছৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিবলৈ সুযোগ লাভ কৰে। চন 2008 অভিনয় জগতত কেৰিয়াৰৰ পাতনি মেলা সপোনটোৱে ডেউকা মেলি উৰিবলৈ আৰম্ভ কৰিছিল বালাজী টেলিফিল্মছৰ কিছ দেশ মে হে মেৰা দিল ধাৰাবাহিকখনৰ প্ৰীত জুনেজা নামৰ চৰিত্ৰৰ মাধ্যমেৰে। যদিও এই চৰিত্ৰ এটা দীঘলীয়া সময়ৰ বাবে বৰ্তি থকা চৰিত্ৰ নাছিল, তথাপিও সুশান্তে নিজৰ মনোৰম অভিনয় শৈলীৰে দৰ্শকৰ মনত সাজ বহুৱাত সক্ষম হয়। ইয়াৰ পাছৰ পৰা কোনো কালে থমকি ৰ'ব লগা হোৱা নাই এই দুৰ্দান্ত প্ৰতিভাই। 2009 চনত পবিত্ৰ ৰিষ্টা নামৰ ধাৰাবাহিকখনত মানৱ দেশমুখ চৰিত্ৰই তেওঁক জনপ্ৰিয়তাৰ শীৰ্ষলৈ
লৈ যায়। মানৱ চৰিত্ৰৰ মাজেৰে তেখেতে শ্ৰেষ্ঠ পুৰুষ অভিনেতা আৰু অতিকৈ জনপ্ৰিয় অভিনেতাৰ 3টাকৈ পুৰস্কাৰ লাভ কৰে। 2010 চনৰ মে' মাহত দূৰদৰ্শনৰ পৰ্দাত যাৰা নাচ কে দিখা ছিজন 2 আৰু একেটা চনৰে ডিচেম্বৰ মাহত ঝলক দিখলা যা ছিজন 4 নামৰ নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিশেষ জনপ্ৰিয়তা অৰ্জন কৰে। উদ্দেশ্য যেতিয়া মহৎ হয়, সময়ো হাৰ মানি তেতিয়া। 2013 চনত চেতন ভগতৰ 3 Mistakes of My Life নামৰ উপন্যাসখনৰ আধাৰত অভিষেক কাপুৰৰ দ্বাৰা কাই পোছে চলচ্চিত্ৰখনত সুশান্তে বলিষ্ঠ অভিনয়ৰ দ্বাৰা সহস্ৰজনৰ মনত গভীৰ সাজ বহুৱাবলৈ সক্ষম হয়। তেখেতৰ দ্বিতীয়খন চলচ্চিত্ৰ আছিল য়শৰাজ ফিল্মছৰ বেনাৰত নিৰ্মিত মনীষ শৰ্মাৰ দ্বাৰা পৰিচালিত শুদ্ধ দেশী ৰোমান্স নামৰ চলচ্চিত্ৰখন, য'ত কাই পোছেৰ চৰিত্ৰতকৈ এই চলচ্চিত্ৰখনৰ নায়কৰ চৰিত্ৰটি আছিল সম্পূৰ্ণ পৃথক। কিন্তু সুশান্তে দুয়োটা চৰিত্ৰই অতি সুন্দৰভাৱে ৰূপায়ণ কৰাত সফল হৈছিল। 2014 চনত ৰাজকুমাৰ হিৰাণীৰ PK চলচ্চিত্ৰখনৰ মাজেৰেও সুশান্তে দৰ্শকৰ মৰম বুটলিবলৈ সক্ষম হয়। 2015 চনত ব্যোমকেশ বক্সীৰ মাজেৰে অতি সাৱলীলতাৰে এগৰাকী চোৰাংচোৱাৰ ৰূপত নিজকে তুলি ধৰিবলৈ সক্ষম হৈছিল সুশান্ত। 2016 চনত তেখেতৰ হাতলৈ আহে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ জীৱনৰ ওপৰত আধাৰিত MS ধোনী দ্য আনটোল্ড ষ্টৰী চলচ্চিত্ৰখন। ইয়াত সুশান্তে ইমান নিপুণতাৰে ধোনীৰ চৰিত্ৰটিক ৰূপায়ণ কৰিছিল যে সাধাৰণ মানুহৰ পক্ষে ধোনী আৰু সুশান্তৰ মাজত প্ৰভেদ বিচৰাটো প্ৰায় কঠিন হৈ পৰিছিল। আলোচনা আৰু বাণিজ্য দুয়ো দিশেৰে সফলতা লাভ কৰা এই চলচ্চিত্ৰখন আছিল সুশান্ত সিঙৰ অভিনয় জীৱনৰ বাবে এক অনবদ্য কৃতিত্ব। ইয়াৰ উপৰিও তেখেতে 2017 চনত ৰাবতা আৰু 2018 চনত কেদাৰনাথ চলচ্চিত্ৰখনৰ মাজেৰে নিজৰ অভিনয় দক্ষতাক বাৰুকৈ প্ৰকাশ কৰিছিল। 2019 চনত সুশান্তে সোনচিৰিয়া আৰু চিচুৰে নামৰ দুখন চলচ্চিত্ৰত অভিনয় কৰিছিল। চিচুৰে চলচ্চিত্ৰখনৰ মাজেৰে তেওঁ দৰ্শকৰ বুকুত গভীৰ চাপ পেলাবলৈ সক্ষম হৈছিল। 2019 চনৰ শেষৰ ফালে তেখেতৰ ড্ৰাইভ নামৰ এখন চলচ্চিত্ৰ আহে, যিখনক নেটফ্লিক্সৰ মাধ্যমেৰে মুকলি দিয়া হয়। 2020 চনতো তেখেতৰ দিল বেচাৰা নামৰ চলচ্চিত্ৰখন মুক্তি পোৱাৰ কথা আছিল যদিও কৰোনা মহামাৰীৰ কাৰণে দেশজুৰি হৈ থকা লকডাউনৰ বাবে চিনেমাখনৰ মুক্তিৰ তাৰিখ আজিকোপতি ঘোষণা কৰা হোৱা নাই। মৃত্যু কাৰো বাবে সহজ নহয়, সেয়া লাগিলে আত্মহননেই হওক কিংবা দুৰ্ঘটনাজনিত কাৰণেই হওক। হতাশাত ডুবি থকা এজন ব্যক্তিৰ বাবে ই অতি ভয়াৱহ ৰূপত দেখা দিয়ে। মানসিক চাপে এজন লোকৰ বুদ্ধি জ্ঞানৰ পথত প্ৰতিবন্ধকৰ ৰূপত থিয় দিয়ে, যাৰ ফলত ভাল বেয়া চিন্তা কৰাৰ শক্তিখিনিও লোপ পায়। বৰ্তমানৰ এই যান্ত্ৰিকতাৰ যুগত আমিও হৈ পৰিছোঁ একোটা জীয়া যন্ত্ৰ। পোৱা নোপোৱাৰ দৌৰত আমি কেৱল দৌৰিছোঁ, নাজানো এই দৌৰৰ সমাপ্তি ক'ত। আমি নিজ মনেৰে সুখী হোৱাতকৈ বেছি গুৰুত্ব দিওঁ ভাৰ্চুৱেল জগতখনত কিদৰে নিজকে প্ৰতিপন্ন কৰিব পাৰি তাৰ ওপৰত। বন্ধুৰ সুখত সুখী হোৱাৰ আনন্দ আজি আমাৰ নাই। অন্তৰত কাঁইট কঢ়িয়াই মুখত হাঁহি বিৰিঙাই ৰখাৰ অভিনয়ত সকলো পাকৈত। তেনে সময়তে এনে প্ৰতিভাশালী ব্যক্তিৰ কৰুণ মৃত্যুৱে সকলোকে মৰ্মাহত কৰাটোৱেই স্বাভাৱিক। কিন্তু এনে মৃত্যুৰ পৰা আমি জীৱন যুঁজত হাৰ নমনাৰ শিক্ষাহে লোৱা উচিত, যি হতাশগ্ৰস্ততাই মানুহক মৃত্যুৰ দুৱাৰদলিলৈ ঠেলি পঠিয়াই। তেনে বিপদৰ পৰা নিজকে ৰক্ষা কৰি চলাৰ শিক্ষাহে লোৱা উচিত। ভাৰ্চুৱেল পৃথিৱীৰ ৰং ৰহস্যৰ মাজতেই নিজক বিলীন কৰি নেপেলাই নিজৰ ভাল লগা কামবোৰৰ মাজত বন্ধু বান্ধৱৰ লগত সময় কটোৱাটো
বৰ্তমান জীৱনত অতিকৈ আৱশ্যক হৈ পৰিছে। আপোনজনৰ সৈতে মনৰ ভাৱ বিষাদবোৰক ভগাই ল'ব পৰাটো হৈ পৰিছে জীৱন যাপনৰ এক অন্যতম কৌশল। বৰ্তমানৰ কংক্ৰিটৰ পৃথিৱীখনত হতাশা বা মানসিক চাপ হোৱাটো অতি স্বাভাৱিক। এক কথাত ক'বলৈ গ'লে আমি জীৱশ্ৰেষ্ঠ মানৱে আধুনিকতাৰ দৌৰাত্মকতাত নিজস্বতাখিনি জীয়াই ৰাখি জীৱনটোক জীপাল কৰি তোলাৰ প্ৰয়াস কৰাটোৱেই হ'ব প্ৰকৃত মানৱ ধৰ্ম। প্ৰতিভাৰ গৰ্ভপাত অপৰাধ যদিও এনে এক দুৰ্দান্ত প্ৰতিভাক শেষত হীৰুদাৰ এটি অনিৰ্বচনীয় কবিতাৰে বিদায় জনাইছোঁ। সপোনৰ পৰীৰ ভৰিৰ খোজ শুনি মনে মনে শোধনি, জীৱন যিমান সুন্দৰ হ'ব পাৰে সুন্দৰ তাতোতকৈও।